স্বাগতম জনাইছোঁ অনামিকা বিধি ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আপোনালোকৰ কি খবৰ আৰু আশা কৰোঁ ভিডিঅ'টো চাই খুব ভাল পাব। আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাই থাকিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো গাইজ এতিয়া বৰষুণ পৰি আছে ৰাতিপুৱা আৰু ইফালে গুণুমাইনা শুই আছে তাক জগাব লাগে। এতিয়া স্কুল যাব হ'ব এতিয়া 8টা বাজু মই ওলালোঁ বাৰু। এতিয়া বাপেকে তাক জগাই আছে, বলকচোন যাওঁ কি কৰিছে। ইফালে গুলুটো চা শুইয়ে আছে। অ' গুলু শুইয়ে আছা, স্কুল নোযোৱা তুমি? তাক খং দেখিছে নাই, স্কুল নাযায় মানে তাৰ মানে ঠাণ্ডা দিছে, শুইয়ে থাকিব মানে। স্কুল নোযোৱা তুমি? স্কুল নোযোৱা? ঘোচা ভাঙি দিব। স্কুল মানে সি নাযায় জানেনে, কাৰণ এইকেইদিন বন্ধ পালে যে আজি দেৱালী বুলি 4-5 দিন স্কুল বন্ধ। কেইদিনমান স্কুলখন বন্ধ হ'লে মানে ল'ৰা ছোৱালী স্কুল যাবই নিবিচাৰে জানেনে। স্কুল সেইকাৰণে বন্ধ হ'লেই দিগদাৰ মানে, স্কুল বন্ধ হ'লে সি যাব নিবিচাৰে আৰু। এয়া দেখিছে নাই পুৰা শুই আছে। অ' স্কুল নোযোৱা, উঠা। অ' ঘোচা ভাঙি দিব বোলে, অ' ঘোচা ভাঙি দিব ল'ৰাটোৱে। তো গাইজ এতিয়া আমি যাব লৈছোঁ গুণুমাইনাক স্কুলত থ'বলৈ। আমি দুইজন যাব লৈছোঁ কাৰণ এনে বৰষুণ নপৰা হয় তেওঁৱে গ'ল হয়, কিন্তু এতিয়া বৰষুণ পৰিছে যিহেতু সেইকাৰণে দুইজনে যাওঁ। আমি ভাবিছিলোঁ বেটাৰী গাড়ীত যাম, কিন্তু এতিয়া বেটাৰী গাড়ী নাযাওঁ আৰু বৰষুণটো যিহেতু এৰিছে। আমি এতিয়া স্কুটিতে যাম। এয়া স্কুটি উলিয়াইছে। আপোনালোক মই দাঙি ল'ম হা। আৰু পানী পৰি থকাৰ কাৰণে বেচাটো আহিব, একো নহ'বলা। ইয়াতে উঠিবা তুমি। দৰজাখন বন্ধ কৰাই নাই। মাছ ৰাখিছে নেকি? আৰু কি মাছ আনিছে? অ' মাছ ৰাখিবা নেকি? আৰু এইফালে মই চ' গাইজ ৰ'দ ওলাইছে বাৰু এতিয়া, নহ'লে ভয়ে লাগি আছিলে কাৰণ বৰষুণ পৰিলে বহুত ঠাণ্ডা পায় সি। তো ৰ'দ ওলাইছে আৰু পূৰা মাজতে বহুৱাই পেলাই লৈ আহিছোঁ দুইটা। তো ভিডিঅ'টো চাই থাকক। তো গাইজ ফাইনেলি আমি স্কুল পাই গ'লোহি আৰু তাক এইখিনি এতিয়া নমাই দিওঁ। আৰু এই টাইমখিনি মানে সঁচাকৈ বহুত দুখ লাগে আৰু দেই। তাক যেতিয়া স্কুলত আমি নমাই দিওঁ স্কুললৈ যাবলৈ আৰু এতিয়া বাই বাই দিয়ে যে ইমান বেয়া লাগে। নেচাই আৰু পিছলৈ খুলি। অ' বাই বাই, যোৱা দেই। স্কুলত থ'লোঁ আৰু এতিয়া আমি ঘৰলৈ যাওঁ আৰু বিৰাট ঠাণ্ডা লাগিছে একদম। আৰু বৰষুণটো যে ভাগ্যে নপৰিলে, এতিয়া ব'লক আমি ঘৰলৈ যাওঁ। আৰু বহুত বেয়া লাগিছে বেচাটো, আজি 4 দিনমান স্কুল একেৰাহে বন্ধই আছিলে। তো ঘৰতে আছিলে, ঘৰত থাকিলে ইমান দুষ্টমি কৰি থাকে নহয়, ভাবোঁ স্কুলতে থকাহে ভাল আছিলে। আজি বেচাটো স্কুল গুচি গ'ল, সঁচাকৈ বহুত বেয়া লাগিছে ন। আৰু এতিয়া আমি এই ভাত লৈ লৈছোঁ আৰু এতিয়া আমি মানে সোনকালে ভাতকেইটা খাই লওঁ। আকৌ তাক আনিব যাবও লাগিব আৰু মোৰ ভিডিঅ' কিছুমান এডিটিঙৰ কাম আছে, সেয়াও কৰিব লাগিব। তো প্ৰথমতে ভাতকেইটা খাই লওঁ। তাক যিহেতু খিচিৰি অকণ বনাই পেলাই ৰাতিপুৱা দৌৰা দৌৰি হয় যে, খিচিৰি অকণ বনাই পেলাই খুৱাই পেলাই পঠিয়াই দিওঁ। তো ভাত চাত আমাৰ খোৱা নহয়েই, তাক মানে স্কুলৰ পৰা থৈ পেলাই আহিহে আমি ভাত খাওঁ মানে। তো প্ৰথমতে আমি ভাতকেইটা খাই লওঁ, খাই কৰি লৈ আপোনালোকক লগ পাইছোঁ। ভিডিঅ'টো একদম চাই থাকিব। ভাত পানী খালোঁ, খাই কৰি লৈ অলপ বহিছোঁ। আকৌ অলপ পিছত মানে গুণুমাইনাক আনিব যাব লাগিব আৰু মোৰ ভিডিঅ' এডিটিঙৰ কাম আছে। আৰু আপোনালোকে ভিডিঅ'বিলাক আজিকালি দিবই মন নাযায় জানানে, ভিডিঅ'বিলাক ভিউজে নাহে। ভিডিঅ'বিলাক প্লিজ চাব। আৰু কিয় জানে ভিউজ নাহে, বেয়া লাগে আৰু এইফালে মোৰ একদম চেলাৰী বহুত হেৰি হৈ গৈছে, একদম গজিছে আৰু চেলাৰী থ্ৰেডিং কৰিব লাগিব। অ' চেলাৰীখিনি থ্ৰেডিং কৰিব পাৰিবা? হা পাৰিবা দিয়া, পাৰিবা দিয়া। আৰু এওঁকে ক'ব লাগিব চেলাৰী থ্ৰেডিং পাবা। এওঁ ধুনীয়াকৈ চেলাৰী থ্ৰেডিং কৰি দিয়ে। তো এওঁকে ক'ব লাগিব আজি চেলাৰী থ্ৰেডিং। আৰু ৰাতি মোৰ একদম টোপনি নাই জানেনে, চকুকেইটা এতিয়াও পুৰিয়ে আছে। একদম ঘৰলৈ মানে পূৰা চেংকেও মনত পৰিছে। মায়ে মানে বেমাৰ হৈ আছে, তো ঘৰখনলৈ একদম খুবেই মনত পৰিছে মোৰ। আৰু ইমান দূৰত আছোঁ, সি কেতিয়াবাতো মন যায় ঘৰলৈ গুচি যাব মন যায়, ইয়াত থাকিব মন নাযায় ভাড়া ঘৰত, কিন্তু উপায় নাই। ল'ৰাটো যিহেতু স্কুলত দিলোঁ, থাকিবই লাগিব। আৰু সঁচাকৈ নিজৰ সুখৰ মানে নিজৰ স্বাৰ্থৰ কাৰণে আজি মই পূৰা দুখত থাকিবলগীয়া হৈছে। আৰু এতিয়া ভাড়া ঘৰত থাকোঁ, ইমান দূৰত থাকোঁ, বৰপেটাত থাকোঁ, যাবও নোৱাৰোঁ যাওঁ বুলি। আৰু সেয়াই মানে ঘৰখনৰ মানুহবিলাক দেখাই নাপাওঁ। ইমান ধুনীয়া কিবা অনুষ্ঠান পাতিলেও যাব নোৱাৰোঁ। আৰু মাহঁতৰ ওচৰৰ পৰা বহুত দিনৰ মূৰে যাওঁ, 8 মাহ 6 মাহৰ মূৰে যাওঁ। এতিয়া যিহেতু গুণুমাইনাক স্কুলত দিলোঁ, একেবাৰে যাব নোৱাৰা হ'লোঁ। আৰু সঁচাকৈ ঘৰখনৰ একদম বিৰাট মনত পৰিছে, মাজনীলৈ মানে বহুতেই মনত পৰিছে। আৰু তাকে মানে ভাবি ৰাতি মোৰ মানে টোপনিয়ে নাই বহুত টাইমলৈকে। তো এতিয়া একদম চকুকেইটা একদম পুৰি আছে, একদম মানে অলপ পুৰা নিচিনা কৰি আছে। আৰু ইফালে মই মাছ আনিছিলে মই মাছখিনি বাচি পেলাই অলপ ফ্ৰাই কৰি লওঁ। ভিডিঅ'টো চাই থাকিব। মই এতিয়া মাছকেইটা ফ্ৰাই কৰি আহিলোঁহে, আকৌ এতিয়া 10টা মানে 45 হ'লেই আৰু এতিয়া গুণুমাইনাক আনিব যাব লাগিব। এওঁ গ'লে তো প্ৰথমতে গুণুমাইনাক লৈ আহোঁগৈ, লৈ আহি আপোনালোকক আকৌ ভিডিঅ' বনাম আৰু হা। ভিডিঅ'টো চাই থাকিব। গুণুমাইনাক প্ৰথমতে লৈ আহোঁগৈ বলক, দেৰি হৈছে, বৰষুণো পৰিব এতিয়া। এইটো বেক চাইডে চাই বান্দৰ চাই বা
বহুত খজুলত এইটো একদম কি খাই আছা গুলমাইনা হা ভাত খাইছো প্ৰসাদ মানে আমাৰ হা ভাত খাইছো আমাৰ খুৰী মানে নামলৈ গৈছিলে নেকি নামলৈ যাওঁতে প্ৰসাদ আনিছিলে সদায় মানে তালে প্ৰসাদ কেইটামান আনেই খুৰীয়ে মানে নামত গ'লে তো সি তাকে খাই আছে আৰু মই আজি দুপৰীয়া আছে মানে মাগুৰ মাছ এটা আছে কাৱৈ মাছ এটা আছে ভাবিলোঁ ডাঙৰ আৰু ভাবিলোঁ কি কৰোঁ এতিয়া ভাবিছোঁ এই মানে ভেবেলতা পাত কেইটামানকে আনো ভেদাইলতা পাত কেইটামানৰ সৈতে জোল অকণমান বনাওঁ তেনেহ'লে ব'লক যাওঁ ভেদাইলতা পাত কেইটামান ছিঙিবলৈ তো গাইজ স্কুলৰ পৰা আহিলোঁ আহি কৰিলোঁ অকণমান ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ পেলাই গুলমাইনাকো কিবা এটা দিলোঁ খাবলৈ আৰু খালে আৰু বহুত টাইমৰ মানে বহুত আজি কেইবাদিনৰ 4দিনমানৰ মূৰত মানে ৰ'দটো দেখিছোঁ আৰু ভাল লাগি গৈছে ৰ'দটো দেখি পেলাই আৰু মানে এতিয়া কাৱৈ মাছ আছে আৰু এতিয়া দুপৰীয়াটো ভাত বনাব হ'লেই কাৱৈ মাছ আছে আৰু মাগুৰ মাছ আছে তাকে ভাবিলোঁ এই ভেবেলতা পাত কেইটামানকে ছিগো নেকি আৰু এই আমাৰ ওচৰতে আছে এই ভেবেলতা দেখিছেনে ইয়াতে আছে ভেবেলতা পাত কেইটামান বেছি নালাগে কেইটামান হ'লে হ'ব অকণমান জোল বনাম তাকে ছিগিবলৈ আহিছোঁ গুলমাইনা মই পাততে ওলোৱা এইফালে এডাল দেখিছেনে নাই এইডাল হৈছে আমাৰ যিডাল কলগছডাল ইয়াতে চাকি দিছিলে কালি খুৰীহঁতে আৰু এইডাল নাৰিকল পাত দেখিছে নাই কেনেকৈ লগাই দিছে মানে কলগছডাল টকলা হৈ আছিল যে কৈছিলোঁ যে আপোনালোকক সেয়া এজোপা হ'ল এজোপা ছিগি আছোঁ ছিগি লওঁ আৰু বেছি নালাগে কেইটামান হ'লেই হ'ব তো মানে অকণমান গোন্ধটো পালেই হ'ল আৰু ভাল লাগে ন কাৱৈ মাছ চাই মাছ মাগুৰ মাছ এনেকৈ ভেবেলতা জোল খাবলৈ সঁচাকৈ বহুত ভাল লাগে অকণমান ছিগি লওঁ কেইটামান পাত বোলো খালটো দেখিছ আৰু গাইছ আমাৰ এইফালে চাওক এডাল ব্ৰহ্ম খাল এডাল আছে দেখিছেনে বাৰু ভয়ে লাগে জানেনে গুলমাইনাক লৈ মোক খালটোৰ পৰা মানে লাগ বেয়া থাকিলে বিপদে হ'ব আৰু কেইটামান হ'লেই হ'ব পাত বেছি নালাগে বাৰু হ'ব নেকি আৰু এইখিনি লৈ ল'লোঁ আমি যিহেতু দুটা মানুহে ধুনীয়াকৈ হ'ব তিনিটা মানুহ পাদু গোন্ধাই আমাৰ গুলমাইনাই কয় কেইজোপা গছ বোলে পাদু গোন্ধাই বোলে সৰু পাদু গোন্ধাই তো গাইজ আমি দুপৰীয়া চাহ খালোঁ খাই কৰি লৈ এতিয়া এই ভেবেলতা পাতখিনি এটা এটাকৈ গুচাই কৰি লৈ ফটাফট একদম পেষ্ট বনাই জোল বনাওঁ আৰু আমাৰ বাপেকক চাব গুলমাইনাই কি কৰি আছে জানে ইয়াৰ পৰা এই ভেবেলতা পাতকেইটা নি বাপেকক শুহাই আছে বাপেকক ভেবেলতা পাতখোপা নি বাপেকক শুহাই আছে বাপেক আছে বৰ ভাল পাইছে কি মাছে কিয় দেখাত ভেবেলতা এয়া কেনেকুৱা গোন্ধাই পাদু গোন্ধাই ন পাদু গোন্ধাই বোলে বৰ ভাল পাইছে একেবাৰে মাছ কাৱৈ মাছ এটা আৰু মাগুৰ মাছ এটা এতিয়া আমি দুটা মানুহে সেই দুটাই হৈ যাব আৰু এতিয়া এইখিনি ভেবেলতা লৈ লৈছোঁ আদা নহৰু দি দিছোঁ তাতে আৰু এয়া নৰসিংহ পাত কেইটামানো দি দিওঁ ভাল লাগিব খাই জোলকণ আৰু গাইজ দি দিছোঁ এয়া জিৰা কেইটামান আৰু জলকীয়া এটা আৰু এতিয়া এই গোটেইখিনি মই পেষ্ট বনাই লওঁ চাই থাকক আৰু আলু এটা কাটি লৈছোঁ এনেকৈ কাটি লওঁ আৰু দেৰি হৈছে দৌৰাকৈ গাইজ তো আলুখিনি মই প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ এতিয়া পিঁয়াজ দি আলুখিনি ফ্ৰাই কৰি লৈছোঁ শ্বৰ্টকাট আৰু মানে আলুটো বইল কৰি ল'লে বেছি ভাল হয় জোলখন এতিয়া মোৰ যিহেতু দেৰি হৈছে এই ডিউটি আছে 3টাৰ পৰা তো মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ ফ্ৰাই কৰি পেলাই আৰু এই মই যে পেষ্টটো পিচিছিলোঁ এই ভেদাইলতা আৰু নৰসিংহ এইকণেই হ'ল হৈ যাব অকণমানেই বেছি হ'লেও ভাল নালাগে আৰু মই এতিয়া পেষ্টখিনি ইয়াতে দি দিম দি পেলাই ভালদৰে সেয়া ভাজি লৈছোঁ খুব ধুনীয়াকৈ ভাজা গোন্ধটো মানে মছলাখিনি যে ভজা গোন্ধটো হৈছে আপুনি খুব ধুনীয়া এটা গোন্ধাইছে আৰু আলুখিনিও সিজি গৈছে প্ৰায় আৰু এতিয়া মই ভেবেলতা যে মানে পেষ্ট কৰিছিলোঁ সেইখিনি মানে আওখালি পেলাই মানে এইখিনি জোলখিনি পানী দি পেলাই সেইটো ভালকৈ ধুই পেলাই ইয়াত দি দিওঁ পানীখিনি ইয়াত দি দিছোঁ আৰু এতিয়া মই এইখিনি পানীখিনি ইয়াতে দি দিম আৰু এই পানীতে এতিয়া মই মাছকেইটা দি দিম যাতে মাছকেইটা সিজিবৰ কাৰণে অকণমান পানী দিছোঁ যাতে মাছকেইটা সিজি যায় এইখিনি পানীতে যিহেতু আলুখিনি আধা সিজিছে আৰু মছলাখিনি ভজা গোন্ধ হৈ গৈছে এতিয়া মাছখিনি দিব পাৰিম অকণমান মাছখিনি সিজিবৰ কাৰণে অকণমান পানী দিছোঁ মাছ সিজি গ'ল চাওক ইমান অতি কম সময়তে ইমান সহজতে মোৰ হৈ গ'ল জোলখন ৰেডি সঁচাকৈ ঠিক মানে ইমান সোনকালে শ্বৰ্টকাট কৰি বনাইছোঁ সোনকালে হৈ গ'ল আৰু এতিয়া 3টা বাজিব হ'ল এতিয়া 2টা বাজিলে এওঁ ডিউটি যাব এতিয়া এয়া মোৰ জোল প্ৰায় মানে হৈছেহিয়ে আৰু অকণমান বাকী লাগে অকণমান পিছত নিমখটো চেক কৰি পেলাই মই জোলখন নমাই থ'ম আপোনালোকক কম কেনেকুৱা হৈছে ভিডিঅ'টো চাই থাকিব
তো গাইজ মোৰ এয়া ভেবেলতাৰ জোল পূৰা ৰেডি হৈ গ'ল আৰু এতিয়া এইখিনি মই নমাই থওঁ আপোনালোকক দেখাম ৰ'বা খুব ধুনীয়া এটা চেণ্ট আহিছে আৰু এয়া মোৰ ভেবেলতাৰ জোল ৰেডি হৈ গ'ল পূৰা কমপ্লিট আৰু খুব ধুনীয়া এটা গোন্ধ আহিছে একদম বিৰাট ভাল লাগে ভেবেলতাৰ মানে নৰসিংহ গোন্ধটোতে খাওঁ খাওঁ লাগে নহয়নে আৰু এনেকৈ আমি খাব লাগে আমাৰ স্বাস্থ্যৰ হকেও ভাল সদায় কিমান মা মছলা খাই থাকিম নহয় জানো ডেইলি মাছ মাংস খাই থকা যায় তো আজি ভেবেলতাৰ জোল খাম সঁচাকৈ বহুত হেল্ডি হয় খাই থাকিব লাগে স্বাস্থ্যৰ কাৰণে ভাল মানে লিভাৰটোৰ কাৰণে ভাল সঁচাকৈ বিশেষকৈ নহয় আৰু আমাৰ এওঁ প্ৰতিদেৱে ভাত খাই আছে কেনেকুৱা লাগিছে বাৰু হা এক মুখখনে মাতা কেনেকুৱা লাগিছে ভাল লগা নাই ইয়াৰ এইটো সদায় এইটো মানে কমন এনচাৰ এইটো সদায় ক'ব ভাত দিলে ভাল লগা নাই মানে ভাল লাগিলেও সি ভাল লগা নাই বুলিয়ে কয় আৰু এনেই আৰু ভালেই লাগে বেচেৰাটো মাছ একদম এটা দিছোঁ কাৰ মাছটো দিছোঁ দেই একদম ডাঙৰ মাছটোৱে দিছোঁ খা খা শকত হ চা মুখখন শকত হোৱা এওঁ কিমান মই মৰম কৰোঁ জানানে সদায় ডাঙৰ মাছটো তেওঁকে দিওঁ মাংস আনিলে বেছিখিনি তেওঁকে দিওঁ বহুত ভাল পাওঁ মই এইটো খালি মোবাইলৰ ধান্দা ভাত চাত নাখায় খালি মোবাইলৰ ধান্দা এই বৰ ধুনীয়া লাগে হাঁহিটো তোমাৰ হাঁহিটো সঁচাকৈ বৰ ধুনীয়া মিঠা জুকুটিটো এই হাঁহিটোতে একদম প্ৰেমত পৰি গৈছিলোঁ দেই গাইজ আমি এতিয়া ভাত খাওঁ আৰু এতিয়া মাছৰ লগত কৈ আছোঁ কি কয় জমনীয়া আমি এতিয়া ভাতকেইটা খাই লওঁ দুপৰীয়া তো এওঁ ডিউটিত যাবলৈ দেৰি হৈছে তো ভাতকেইটা খাই লওঁ ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু অকণমান সন্ধিয়া ওলাই যাওঁ আৰু ই মানে উৎপাত কৰি আছে যাবলৈ গ'লোঁ তাকে পাপাকৰ ডিউটি চলি আছে তাকে মই লৈ যাওঁ অলপ মানে বাছ ষ্টেণ্ডৰ ফালে আৰু কিবা কিবি পকৰি চকৰি যদি পাওঁ কিনি আনিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব কি কৰোঁ কিমান ক'লৈ যাওঁ কি কৰোঁ সকলোখিনি দেখাই থাকিম ভিডিঅ'টো চাই থাকিব তো গাইজ এয়া আমি আহি আছোঁ বজাৰৰ ফালে মানে ওচৰতে হয় বজাৰখন আৰু এই আহিছোঁ এতিয়া পকৰি বনাইছে নাই সুধিলোঁ কিন্তু পকৰি বনোৱা নাই কিবা ম'ম' আছে কিবা কিবি বনাইছে আৰু কিন্তু পকৰি নাই তাকে তাক বোলো মানে খঙে উঠিছে তো অকণমান ওলাই পেলাই আমি এতিয়া আকৌ ঘৰলৈ যাম যিহেতু হামিয়া শিকতি আছে ই তাক খং দিছে তো গাইজ আমি এতিয়া এয়া ঘৰ পালোহি আৰু ইফালে আঁঠুৱাটো তৰা হৈ আছে দেখিছেনে সি শুই আছিলে যে যিহেতু ভাটিবেলা শুই আছিলে যে আঁঠুৱাটো তেনেকৈ থৈ গ'লোঁ আৰু এতিয়া মই চাকি গছ দিওঁগৈ তুলসী তলত যিহেতু খুৰীহঁত নাই মানে খুৰীহঁত এফালে গৈছে মই আজি তুলসী তলত চাকি দিম তাকে বলক যাওঁ তো গাইজ চাকি গছ আজি ময়ে দিলোঁ আৰু যিহেতু খুৰী নাই মোক খুৰীয়ে কৈ থৈ গৈছিলে যে কেতিয়াবা যদি খুৰী ক'ৰবাত যায় সন্ধিয়া চাকি গছ মোকেই দিব দিছিলে যিহেতু তুলসী তলত চাকি দিয়াটো খুবেই ভাল কাতি মাহত তো সেইকাৰণে মই আজি চাকি গছ ময়ে দিলোঁ আৰু কেতিয়াবা খুৰী নাথাকিলে বাৰু ময়ে দিওঁ তো আজিও তেনেকৈ ময়ে দিলোঁ আৰু সঁচাকৈ মনটো খুব ভাল লাগিছে চাকি গছ দি তো আহা গুলুমাইনা এতিয়া ভিতৰলৈ যাওঁ ভিতৰত গৈ আইতাহঁতে জিনা হোষ্টেলত আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ কেনেকুৱা লাগিলে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো কোনোবা যদি নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম